আমাৰ দৰে সাধাৰণ মানুহৰ বাবে বাইক স্কুটিত বৰ্তমান তেল ভৰাবলৈ চিন্তা কৰিবলগীয়া হয়। ক্ৰমাগত বৃদ্ধি পাই থকা পেট্ৰলৰ দামে মানুহৰ পকেটত প্ৰভাৱ পেলাইছে আৰু ইয়াৰ ফলত কোম্পানীবিলাকে বৈদ্যুতিক যান-বাহনৰ ওপৰত বেছি গুৰুত্ব দিছে, কিয়নো বৈদ্যুতিক যান-বাহন প্ৰদূষণমুক্তও হয়। কোম্পানীবিলাকেও চাইছে যে গ্ৰাহকক আকৰ্ষিত কৰিবলৈ পেট্ৰলত চলা যান-বাহনৰ পৰিৱৰ্তে বৈদ্যুতিক যান-বাহনৰ মাৰ্কেটিং কৰা যাওক। এই বৈদ্যুতিক বাইকখন বনোৱা কোম্পানীটোৱে দাবী কৰিছে যে মাত্ৰ 7 টকাৰ পৰা 10 টকা খৰচত 100 কিলোমিটাৰ পৰ্যন্ত বাইকখন যাব পাৰে। এইখন এখন নিম্নগতিৰ বৈদ্যুতিক বাইক। এই বাইকখন হায়দৰাবাদৰ বৈদ্যুতিক যান-বাহন কোম্পানী অটোমোবাইল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে তৈয়াৰ কৰিছে। লিমিটেড কোম্পানীটোৱে বাইকখন অটোম 1.0 নামেৰে লঞ্চ কৰিছে। অটোম 1.0 স্বয়ংচালিত প্ৰযুক্তিৰ আন্তৰ্জাতিক কেন্দ্ৰৰ দ্বাৰা স্বীকৃত হৈছে। এই বাইকখনৰ দাম হৈছে 50,000 টকা। এই বাইকখনৰ এটা ডাঙৰ বৈশিষ্ট্য হ'ল যে এই বাইকখন চলাবলৈ আপোনালোকক কোনো ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন নাই। লগতে এই বাইকখন কিনিলে ৰেজিষ্ট্ৰেশ্যন কৰিবও নালাগে। এই বাইকখনৰ লগত পৰ্টেবল লিথিয়াম আয়ন বেটাৰী দিছে আৰু লগতে বেটাৰীটোৰ 2 বছৰ ৱাৰেণ্টিও দিছে। এই বাইকখনৰ মেক্স স্পীড হৈছে 35 km/h। এই বাইকখনৰ 5টা ৰং আছে: ব্লু, অৰেঞ্জ, ব্লেক, গ্ৰে আৰু হোৱাইট। ইয়াৰ ভিতৰত কোনোবা এটা ৰঙৰ বাইকখন আপোনালোকে কিনিব পাৰিব। আৰু আপোনালোকে এই বাইকখন 3000 টকা দি অনলাইন বুকিং কৰিব পাৰে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।